Hello everyone, good morning. ৰাতিপুৱা উঠিলোঁ 6:30 বজাত। 6:30 বজাত উঠি গা পা ধুই কাম বন কৰি এতিয়া ঘৰ মুচি আছোঁ। কাপোৰ ধুব আছে, ভাতো বনাব আছে, বহুত কাম আছে। ঠিক আছে, তেনেহ'লে মই লাহে লাহে দেখাই থাকিম। এতিয়া ঘৰ মুচি লওঁ। এয়া মই এতিয়া দুপৰীয়া চাহ বনাইছোঁ, গাখীৰ চাহ। বৰষুণ আজি এৰাই নাই, 5-6 দিন হ'ল একেৰাহে দিয়ে আছে। গাখীৰ আমাৰ ঘৰত নাই দেই, কিনি আনিছোঁ। আৰু এয়া বাকীখন ফ্ৰিজত ৰাখি দিম। মেকুৰীজনী দেখিছে নহয়, মোৰ পাছে পাছে অকল লাগিয়ে থাকে আৰু। এতিয়া ইয়াতে এড কৰিম চাহ। আৰু বৰষুণৰ বতৰত গাখীৰ চাহ খাবা আৰু গৰমে গৰমে। ইয়াতে চাহপাত দিছোঁ এতিয়া, আৰু গুড়েৰে খাম বুলি ভাবিছোঁ আজি মানে চাহটো মানে গুড়েৰে খাম। উতলি আছে, এতিয়া অলপ পাছত খাম আৰু। গুড ইভিনিং গাইজ। কি কৰি আছে আপোনালোকে? মই এই জাষ্ট ভাত কেইটামান খাই, পাছবেলা ভাত কেইটামান খাওঁ। ভাত অকণ খাই অলপ টিভিটোকে লগাই চাইছোঁ। আৰু এতিয়া অলপ বাৰান্দাতে বহিছোঁ আবেলি। মায়ে ভিতৰত কিবা কৰি আছে, দোকান গ'ল। দেউতাই গৰু বান্ধিছে, মই বহি আছোঁ বাহিৰতে। আৰু ব'লকচোন পাকঘৰ যাওঁ, এটা কাম কৰোঁগৈ। আৰু দেখাই আছোঁ দেই কামটো। আৰু এইখিনি ক'লা মাহ দেখিছেনে আপোনালোকে? অলপ কেৰাহীত গৰম কৰি ল'লোঁ। ৰ'দ নাই যে, সেইটো কাৰণে গৰমেই কৰি লৈছোঁ। আৰু গৰম কৰি অলপ মিক্সিত মাৰি দিম, তাৰপৰা গুড়ি হৈ যাব। সেই গুড়িটো মানে খাব, পিঁয়াজ, জলকীয়া, নিমখ এনেকৈ দি খাবলৈ বহুত ধুনীয়া। অকণমান গুড়ি খাই ভাল পায় মানে আমাৰ, আপোনালোকে এবাৰ খাই চাবচোন। মা দেউতাইও ভাল পায়। মই অলপ লাহে লাহে মাৰিম, এতিয়া গৰম হৈ আছে। অলপ মায়ে গৰম কৰি দিলে মই মিক্সিত মাৰি দিম, গুড়ি হৈ যাব। হেল্ল' এভৰিৱান, গুড ইভিনিং। আবেলি আমি হাজবেণ্ড আৰু মই মেগী বনাই খালোঁ। তাৰপিছত এয়া গধূলি হাত ভৰি ধুই দেউতাক চাহ দিলোঁ। চাহ দি প্ৰাৰ্থনা কৰি অলপ বহিছোঁ ইয়াতে। অলপ পাছত ভাত বনাব যাম আৰু লাহে লাহে। যি মানুহ এজনে সৰু মাছ কেইটামান দিছিলে, সেইকেইটা ভাজিব লাগিব। সৰু মাছ খাই মই ইমান ভাল নাপাওঁ, কিন্তু দেউতাই মানে ভাল পায় সৰু মাছ খাই। আৰু ঠিক আছে, তেনেহ'লে মই ভাত বনাওঁতে লগ পাই আছোঁ। এতিয়া কিবাকিবি অলপ কাপোৰ চাপোৰ জাপিব আছে, সেয়া কৰি লওঁ কাম। বাই বাই। হেল্ল' গাইজ, এতিয়া ভাত বনাব গৈ আছোঁ। দেখাই আছোঁ আপোনালোকক কি বনাওঁ। মাছ, ভাত তুলি দিছোঁ, ইফালে দাইল তুলি দিছোঁ, টেঙা দি বনাম। আৰু মাছকেইটা বাছি ল'ব লাগিব।
এতিয়া মাছ বনাবলৈ লৈছোঁ। কেৰাহীখন পাতি দিলোঁ। মানে কি জানেনে, ফাৰ্ষ্ট টাইম মই যেতিয়া ৰন্ধাশালত সোমাইছিলোঁ তেতিয়া মই মানে মাছ বনাবই নাজানিছিলোঁ। শাহু মায়ে শিকাই দিছে। এতিয়া বাৰু শিকাই দিছিলোঁ অলপ চলপ দেই, সঁচাকৈ নকওঁ। আৰু সেইখন কেৰাহীতে মই অলপ পিঁয়াজ দিলোঁ। তেলটো আছিলেই মাছ ভজা তেলখিনি তাত দি দিছোঁ। এতিয়া দাইলটো ঢালি দিম। আৰু ইয়াত ভাত দিছোঁ। দেউতাই ভাত খাইছে আৰু আহিব খাব। হেল্ল' গাইজ, এতিয়া শুবলৈ আহিলোঁ ভাত পানী খাই। মানুহজন ঘৰতে আছে বাৰু, আহিলে শুম আৰু এতিয়া খাই বৈ। যদি আজি ভিডিঅ'টো ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। গুড নাইট।